কনকা দ্য ভিলেজ ৰিজৰ্ট বহুতে চাগে চিনিয়ে পায় ৰিজৰ্টখন আছে শোণিতপুৰত আৰু দাদা আৰু বৌৰ লগত আজি কনকা আহি পালোহি ইয়াত বহুত বেলেগ বেলেগ গেমছ আৰু এক্টিভিটিজ আছে আপোনালোকে আহিলে খেলিব পাৰিব যেনেকৈ চেছ হওক ব'টিং হওক তাৰপিছত হৰ্চ ৰাইডিং হওক এয়া খেলি কৰি আমি অকণ ছুইমিং পুল চাইডে আহিলোঁ ৰুহিৰ খেলিবলৈ মন আছিলে সেইটো কাৰণে আহিলোঁ কিন্তু ৰুহিক এলাউ কৰা নাই যিহেতুকে তাইৰ এজটো কম সৰু হৈ আছে যিহেতুকে আৰু তাৰ পাছত তাইৰ লগত অলপ মই খেলিলোঁ আৰু তাৰ পাছত আমি আহিলোঁ যিহেতুকে গৰম পৰিছিলে ৰেষ্টুৰেণ্টৰ ফালে আহি পেলাই আইচক্ৰীম খালোঁহি আইচক্ৰীম খাই পেলাই অলপ পিছত আকৌ ফ্ৰেঞ্চ ফ্ৰাইজ খালোঁ ফ্ৰেঞ্চ ফ্ৰাইজ খাই আমি লাঞ্চটো কৰিলোঁ ইয়াতে ৰেষ্টুৰেণ্টতে আৰু লাঞ্চটো ডিছবিলাক টেষ্টিয়ে আছিলে বেয়া নাছিলে খাই ভালেই লাগিলে আৰু তাৰ পাছত এয়া বৰষুণ দিলে সেইকাৰণে আমি ৰখিবলৈ লগা হ'ল আজিলৈ আহিছোঁ বাই